গাইজ, কি খবৰ সকলোৰে? আজি বহুত দিনৰ পাছত এটা ভিডিঅ' লৈ আহিছোঁ আৰু আজি আমি আহিছোঁ জয়সাগৰ পুখুৰী। ফাৰ্ষ্ট টাইম আহিছোঁ। কি ধুনীয়া পৰিৱেশ দেখিছেনে? ইমান ধুনীয়া যে মজা লাগিছে গাইজ। আপোনালোকে চাগে বহুতে আহিছে, মই অহা নাছিলোঁ, আজি আহিছোঁ আৰু ৱাও, চাওকচোন বাৰু পৰিৱেশটো কি ধুনীয়া। আজি বহুত দিনৰ পাছত ভিডিঅ' বনাইছোঁ আপোনালোকৰ মাজলৈ। বহুত দিন হ'ল ভিডিঅ' দিয়া নাছিলোঁ আৰু আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কমেণ্ট কৰিব আৰু কেনেকুৱা লাগে নতুন ভিডিঅ'টোত। আৰু আমাৰ লগত মাহীৰ ল'ৰাটো আহিছে, এয়া মাইনা। হাই কৈ দিয়া। হাই। নামটো কৈ দিয়া তোমাৰ। নমস্কাৰ, মোৰ নাম গম্ভীৰ প্ৰতিম বৰগোহাঁই। এয়া মোৰ ভাইটি হয়, এয়া লগতে মোৰ দাদাও আহিছে। ৰংঘৰ চাবলৈ আহিছোঁ। আপোনালোকক এটা কথা কওঁ দেই, ৰংঘৰ মই দুবাৰকৈ চাবলৈ আহিছিলোঁ, কিন্তু কোনেও মোক ভিতৰলৈ সোমোৱা নাই, সোমাবলৈ নিনিয়ে মানে, আৰু বাহিৰৰ পৰাই দেখাই লৈ যায়। আজি আৰু ভিতৰৰ পৰা সোমাইছে ৰংঘৰ। বহুতেতো আহিছে আৰু বহুতে অহাও নাই, আৰু যোনসকলে নাই অহা মোৰ ভিডিঅ'ৰ যোগেদিয়ে চাওক। আৰু আজি মই ফাৰ্ষ্ট টাইম আহিছোঁ দেই ৰংঘৰলৈ। এয়া টিকেট কাউণ্টাৰত দাদা টিকেট কাটিবলৈ গৈছে আৰু তাৰপিছতে আমি চাম ৰংঘৰ। চাওকচোন পৰিৱেশটো কি ধুনীয়া। আমি ৰংঘৰৰ ওপৰলৈ যাম, আহি আছোঁ। ফাইনেলি ওপৰলৈ আহি গ'লোঁ। চব কি ধুনীয়া। সেয়া বাহিৰৰ দৃশ্য। ফটো চটো মাৰিলোঁ, চালোঁ মেলিলোঁ, আপোনালোককো দেখালোঁ যিমানখিনি পাৰোঁ। আৰু এতিয়া ঘৰলৈ বুলি কৈ আছোঁ, মানে ঘৰলৈ মানে পেহীহঁতৰ ঘৰলৈ যাম। আমি কালি আহিছিলোঁ শিৱসাগৰ, আৰু এইকেইদিন ভিডিঅ' কৰি থকা নাই, সকলোতে ভিডিঅ' কৰি মানে কমফৰ্টেবল নহয় ন, সেইকাৰণে আজি বোলো এনেকৈ শিৱসাগৰলৈ আহি থাকোঁতে চাওঁ বোলো কি কি আছে। মানে শিৱসাগৰ টাউনলৈ আহি আছিলোঁ ন, তেতিয়া এইবিলাক চাই মেলি আহিলোঁ, সেইকাৰণে ভিডিঅ' এটা কৰিলোঁ। কেনেকুৱা লাগিছে ক'ব আৰু জনাব। তাৰপিছতে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ, আৰু নতুন এটা ভিডিঅ'লৈ আকৌ লগ পাম। তেন্তে আজিলৈ বাই বাই।